Assalamu alaikum everyone, মই হও শেহনাজ। আজি মই বহুত সৰু এটা দোৱা আপোনালোকৰ লগত শ্বেয়াৰ কৰিম, যোনটো দোৱা আপোনালোকে ৰাতিপুৱা আৰু আবেলি পঢ়িলে যেতিয়াই যোনটো বস্তু আল্লাহৰ পৰা বিচাৰিব তেতিয়াই সেই বস্তুটো আপোনালোকে পাই থাকিব। মৃত্যুৰ পিছত কাৰণেই হওক বা পৃথিৱীৰ কাৰণেই হওক, আপোনালোকৰ যোনটো বস্তু ক্ৰাইচিছ থাকে সেইটো বিচাৰিব, তেতিয়াই সেই বস্তুটো আপোনালোকে পাই থাকিব। এই বহুত সৰু দোৱা, চবেই এই দোৱাটো গম পায়। বহুত মানুহে মোক মেছেজ কৰে বোলে মোৰ দোৱা কবুল নহয়, মোকে আল্লাই গৰীব বনাইছে, মোৰ পৃথিৱীখনত একোৱেই নাই, বহুত ষ্ট্ৰেছ ফিল কৰি থাকে। একচুৱেলি এইবিলাক কেতিয়াও কৰিব নালাগে, চব আল্লাহৰ হাতত এৰি দিব লাগে। আমি কৰ্মবিলাক কৰি যাব লাগে, কেতিয়াও আল্লাহৰ পৰা এক্সপেক্টেশ্যন ইমান ৰাখিব নালাগে। যিমান আপুনি কৰ্ম কৰে সেই কৰ্মৰ ফল আপোনালোকে এইখন পৃথিৱীতে পাই থাকে। যোনে যেনেকুৱা কৰ্ম কৰিব তাৰ সেনেকুৱাই পৰিণাম পৃথিৱীখনত পাই থাকিব। আপোনালোকে গম পায়নে, যেতিয়া এখন এক্সামিনেশ্যন হয়, এই এক্সামিনেশ্যনবিলাকত টপবিলাকেহে গৈ পেলাই ছাকচেছফুল হয়। যোনে হাৰ্ড ৱৰ্ক কৰিছে তেতিয়াই তাহাঁতৰ কি হয়, ফাৰ্ষ্ট পজিশ্যন হয়, আৰু তাতকৈ যিবিলাক অলপ কম কষ্ট কৰিছে তাহাঁতৰ ছেকেণ্ড পজিশ্যন পাই যায়। কিন্তু আমি কি কৰোঁ, যেতিয়াই আল্লাহৰ ওচৰত দোৱা খোজোঁ তেতিয়াই আমাৰ সেই বস্তুটো লাগে, কিন্তু আমি কৰ্মৰ কথা কেতিয়াও ফ'কাছ নকৰোঁ। কৰ্মৰ ফালেদি আমি কেতিয়াও হেৰি নকৰোঁ, আমি কৰ্ম কৰিছোঁ বুলি আমি কেতিয়াও নাভাবোঁ, কিন্তু আমি সেনেকৈ বিচাৰি থাকোঁ কিয় আল্লাহে আমাক নিদিয়ে। কিন্তু আমি কষ্ট কৰাৰ লগে লগে আমাৰ নিজৰ কৰ্মকো আমি ধ্যান দিব লাগিব। আল্লাহে কিন্তু আমাৰ নবী সাল্লাল্লাহু আলাইহি সাল্লামকো কিন্তু ইচ্ছা কৰিলে আমাৰ সেই যিটো খানা আছে সেই খানাটো দিব পাৰিলে হয়। তাহাঁতৰ আল্লাহে কিন্তু নবী সাল্লাল্লাহু আলাইহি সাল্লামকো কোনো ধৰণৰ এনেকুৱা অলৌকিক খানা দিয়া নাই। আমাৰ নবী সাল্লাল্লাহু আলাইহি সাল্লামে বহুত কষ্ট কৰি পৃথিৱীখনত জীয়াই থাকিছে, বহুত অত্যাচাৰ সহ্য কৰিছে, বহুত কষ্ট কৰি হাৰ্ড ৱৰ্ক কৰি পেলাই ইনকাম কৰি খাইছে। আজি মই যোনটো দোৱাৰ কথা ক'ম সেই দোৱাটো হৈছে সূৰা ইখলাছ। সূৰা ইখলাছ ৰাতিপুৱা 100 টাইমছ পঢ়িব লাগিব আৰু আবেলি 100 টাইমছ পঢ়িব লাগিব। এই সূৰা ইখলাছ দুটা সময়ত যেতিয়া 100 টাইমছ পঢ়ি পেলাই আল্লাহৰ ওচৰত যোনটো বস্তু বিচাৰিব সেই বস্তুটোৱে পাব। কিন্তু আপোনালোকে এনেকুৱা নকৰিব, আজি মই দোৱা কৰিলোঁ আজিয়ে মোৰ লাগিব, এনেকুৱা নহয়। আপুনি সদায় দোৱা খুজিয়ে থাকিব। আল্লাহ কেতিয়া কাৰ দোৱা কবুল কৰিব এইটো কোনেও গম নাপায়, ময়ো গম নাপাওঁ, কিন্তু আল্লাহ যেতিয়া দিব লাগে তেতিয়া তাক দিয়ে দিব। কিন্তু আপোনালোকে দোৱাটো খুজিয়ে থাকিব। যদি আপোনালোকৰ এই ভিডিঅ'টো ভাল লাগিছে তেতিয়াহ'লে শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব আৰু লাইক কৰিব।